নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ এটা নতুন ইনফৰ্মেটিভ ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই এখন আঁচনি আপোনালোকৰ আগত দেখাইছোঁ। যিসকল লোকে আবেদন কৰিব পাৰিব তেওঁলোকে ভিডিঅ'টো শেষলৈকে চাই আবেদন কৰি ল'ব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পায় তেনেহ'লে প্লিজ এটা লাইক, কমেণ্ট আৰু শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব। ধন্যবাদ। এই আঁচনিখন হৈছে প্ৰধানমন্ত্ৰী মাতৃ বন্দনা যোজনা। এই আঁচনিখনৰ জৰিয়তে সন্তানসম্ভৱা মহিলাসকলে আবেদন কৰিব পাৰে আৰু যিসকল সৰু সৰু ল'ৰা ছোৱালী আছে 6 বছৰ তলৰ তেওঁলোকেও আবেদন কৰিব পাৰে তেওঁলোকৰ নামত। প্ৰথমে আপোনালোকে ইয়াত যে দেখিছে চিটিজেন লগইন তাত ক্লিক কৰিব লাগিব। তাতে ক্লিক কৰাৰ পিছত এনেদৰে এটা পেজ অ'পেন হ'ব। তাত আপোনাৰ নিজৰ মোবাইল নাম্বাৰ দি ভেৰিফাই কৰিব লাগিব। ইয়াতে আপুনি নিজৰ মোবাইল নাম্বাৰটো এড কৰি দিব। ভেৰিফাই হোৱাৰ পাছতে আপোনালোকৰ তাতে এনেকুৱা এটা পেজ খোল খাব। তাত আপোনালোকে নিজৰ নামটো দি ল'ব আৰু নিজৰ ষ্টেটখন আসাম সিলেক্ট কৰিব লাগিব। তাতে সিলেক্ট কৰাৰ পাছত নিজৰ ডিষ্ট্ৰিক্টটো আহি যাব। ষ্টেটটো সিলেক্ট কৰাৰ পাছতে তাৰপৰা ডিষ্ট্ৰিক্টটো দি ল'ব নিজৰ আৰু আপোনাৰ এৰিয়াটো আপুনি চহৰত থাকে নে গাঁৱত থাকে। যদি চহৰত থাকে আৰবেন দিব। তাৰপৰা ব্লকটো সিলেকশ্যন কৰি ল'ব। তাৰপৰা নিজৰ ভিলেজ আহি যাব, ব্লকটো আণ্ডাৰত যিখন গাঁও আছে। তাৰপাছত তাতে ৰিলেশ্যনশ্বিপটো দিব লাগিব। আপুনি যদি নিজে কৰিছে তেনেহ'লে সেল্ফ দিব। তাৰপাছত আপোনালোকে ইয়াতে থকা ক্ৰিয়েট একাউণ্টত ক্লিক কৰিব লাগিব। তাৰপাছত এনেদৰে আপোনাৰ একাউণ্টটো ক্ৰিয়েট হৈ যাব। একাউণ্টটো ক্ৰিয়েট হোৱাৰ পিছত আপোনালোকে লগ ইন কৰিব লাগিব মোবাইল নাম্বাৰ দি। মোবাইল নাম্বাৰ OTP যাব, তাৰপিছত কেপচা কোডটো দি দিব, হৈ যাব। তাৰপাছতে আপোনালোকৰ এনেকুৱা এটা পেজ অ'পেন হ'ব। তাৰপৰা যিটো ওপৰত 3 লাইন আছে তাত ক্লিক কৰি আপোনালোকে ডাটা এণ্ট্ৰিত ক্লিক কৰিব লাগিব। তাৰপৰা ৰেজিষ্ট্ৰেশ্যন অপশ্যনটোত ক্লিক কৰি দিব লাগিব। তাৰপাছত এয়া আপোনালোকে দেখিছে আপোনালোকৰ নিজৰ প্ৰফাইল ওপৰত নাম আহি যাব। যাৰ নামত আপোনালোকে এপ্লাই কৰিছে তেখেত যদি চৰকাৰী চাকৰিয়াল বা যিকোনো কাম কৰে চৰকাৰী তেতিয়া য়েছ দিব। যদি নকৰে তেতিয়াহ'লে ন' অপশ্যনটো ক্লিক কৰিব। তাৰপৰা এপ্লাই ফৰ যদি আপোনালোকে প্ৰথম সন্তানৰ কাৰণে এপ্লাই কৰিছে বা দ্বিতীয় সন্তানৰ কাৰণে যিটো কাৰণে এপ্লাই কৰিছে তাত ক্লিক কৰিব আপোনালোকে। তাৰপাছত আহিছে নাম্বাৰ অফ লিভিং চিলড্ৰেন। আপোনাৰ যদি আগত সন্তান আছে তেনেহ'লে যদি এটা সন্তান আছে এটা দিব, দুটা থাকিলে দুটা দিব, তাত ক্লিক কৰি দিব। যদি আপোনালোকে আপোনালোকৰ বাচ্ছাৰ কাৰণে কৰিছে তেতিয়াহ'লে তাত 1 2 3 4 যিটো হয় টিপি দিব আৰু যদি প্ৰেগনেণ্ট ওমেনৰ কাৰণে কৰিছে তেতিয়াহ'লে তাত 0 অপশ্যনটো ক্লিক কৰি দিব। যদি তেখেতৰ আধাৰ কাৰ্ড আছে তেতিয়াহ'লে আধাৰ কাৰ্ড য়েছ দিব, যদি নাই ন' দিব। তাত নাম দিব তাৰ তলত। তাৰপিছত আধাৰ কাৰ্ডৰ নাম্বাৰ দিব লাগিব, ডেট অফ বাৰ্থ দিব লাগিব, বয়স দিব লাগিব। তাৰপৰা কেটেগৰীটো SC নে ST, যদি জেনেৰেল OBC MOBC হয় তেতিয়া অৰ্ডাৰছত ক্লিক কৰিব লাগিব। তাৰপাছত মোবাইল নাম্বাৰ দিব লাগিব। ইয়াতে চাওক এইটো সকলোৱে এপ্লাই কৰিব নোৱাৰে। যিসকলৰ এই ডকুমেণ্টকেইটা আছে ইয়াত বিচৰা তেওঁলোকেহে এপ্লাই কৰিব পাৰিব। আপোনালোকে চাই ল'ব আপোনাৰ যিটো আছে জব কাৰ্ড বা ই-শ্ৰম কাৰ্ড, তাৰপৰা আয়ুষ্মান ভাৰত BPL কাৰ্ড যিটো আছে আপোনালোকে তাত ক্লিক কৰি দিব। যি আছে আপোনাৰ তাৰ ID নাম্বাৰ আৰু তাৰ ফটো আপলোড কৰিব, তাৰ তলতে আছে। তাৰপিছত MCP কাৰ্ডৰ ডিটেইলছ বিচাৰিছে। MCP কাৰ্ডখন হৈছে যিখন আপোনালোকক স্বাস্থ্য কেন্দ্ৰৰ পৰা দিয়া হয়। সেই কাৰ্ডখন মই ফটো লগাই দিছোঁ, আপোনালোকে চাই ল'ব। তাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ দিব, তাৰপৰা ডেট দিব, তাৰপৰা এইবিলাক তাতে থাকেই। সেই তাৰ পৰা চাই বহাই দিব আপোনালোকে। যদি আপোনালোকৰ কিবা কনফিউজন থাকে তেনেহ'লে মোক কমেণ্ট কৰি সুধিব পাৰে। তাৰপাছত আপোনালোকে প্ৰেজেণ্ট এড্ৰেছত নিজৰ এৰিয়াটো বহাব। চহৰ হ'লে আৰবেনত ক্লিক কৰিব। তাৰপাছত এড্ৰেছটো দিব আৰু ষ্টেট, ডিষ্ট্ৰিক্ট, ব্লক এইকেইটা আহি যাব নিজে, যিহেতু আগত আপুনি এইকেইটা ফিল আপ কৰিছিলে। তাৰপাছত আপোনালোকে নিজৰ নিজৰ পিনক'ডটো বহাই দিব আৰু
এনেধৰণৰ নতুন ভিডিঅ'ৰ বাবে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।